Hey guys, good morning friends. Welcome back to my channel Bini's Lifestyle. So friends, আজি বহুত সোনকালে আপোনালোকৰ মাজলৈ আহিলো আৰু এতিয়া ঘড়ীত বাজিছে ৰাতিপুৱাৰ 9টা আৰু মই এতিয়ালে ৰাতিপুৱাৰ যিমানখিনি কাম থাকে সকলোখিনি কাম কৰি আজৰি যেহেতু উলাই যাব লাগিব যোৱাকালিৰ পৰা কমপ্লিট খোলা দি দিছে আৰু মই মোৰ অফিস যাব লাগিব সো ভাবিলো তাৰ আগত আপোনালোকৰ মাজলৈ আহো আৰু আজিৰ দিনটোৰ যিমানখিনি পাৰো ব্লগটো মই ষ্টাৰ্ট কৰো সো এতিয়া মোৰ লগত নিবিৰু আছে হি পুৰা উৎপাত কৰি খেলি আছে সো এতিয়া মই তাৰ কাৰণে ব্ৰেকফাষ্ট বনাব লাগিব ফাৰ্স্ট টাইম তাৰ পিছত আমি কি খাও অকমান আমিও খাই মিলি উলাই যাব লাগিব সো ফ্ৰেন্ডছ এইখিনি আপোনালোকৰ হৈতে আজি মই শেয়াৰ কৰিম সো তেতিয়ালে চাই থাকিব So আজি নিবিৰৰ ব্ৰেকফাষ্টত মই বনাইছো সুজি আৰু গাজৰৰ হালৱা এয়া মই এসামুচ ঘি দি দিছো অকমান ৰাই দি দিছো ইয়াতে আৰু এতিয়া সুজিখিনি দি মই অকমান ভাজি লম আৰু এতিয়া মই ইয়াত দি দিছো অকমান কাজু আৰু কিশমিশ এতিয়া মই গাজৰখিনি দি দিছো এইখিনি গাজৰ মই মিহিকে কাটি ৰাখিছিলো নেক্সট মই ইয়াত দি দিলো গাখীৰ এইখিনি অকমান মই লৰাই লম আৰু এতিয়া দি দিছো অকমান তাল মিচিৰি আৰু লগতে দি দিছো বেবি সেফ্ৰন অলপ সময় লৰাৰ পিছত মোৰ এইখিনি কমপ্লিট হৈ গল আৰু এতিয়া মই ধুনিয়াকে নিবিৰক এইখিনি সাৰ্ভ কৰিব পাৰিম So friends, মই তাক এতিয়া খুৱাই লৈ লও এনেকুৱা বেবি থাকিলে সকলোৱে এনেকুৱা ধৰণে ব্ৰেকফাষ্ট বনাই দিব পাৰে বহুত হেলদি হয় আসলতে বাচ্চাবিলাকে ইমান খাব নোখোজে এই কাৰণে যিখিনি বস্তু খায় তাত যেন সম্পূৰ্ণ পুষ্টি সোমাই থাকে তেনেকুৱা ধৰণে বনাই দিব পাৰি নিবিৰক খুৱাই লৈ আজৰি হলো যেতিয়া এতিয়া আমাৰ নিজৰ কাৰণে অকমান কিবা বনাব লাগিব সো আজি একদম সিম্পল কে বনাইছো যেহেতু হাতত ইমান একো টাইমও নাই আৰু উলাই যাব লাগিব যেতিয়া অফিসলে সো ফ্ৰেন্ডছ মই আজি জাস্ট শুকান মাছৰ হৈতে অকমান ভোল বনাব লৈছো এই ভাজিখন খাই বহুত ভাল লাগে আৰু কি ধৰণে বনাইছো মই গুটেখিনি আপোনালোকক দেখাইছো যদি কোনোবা এনেকুৱা ধৰণে বনাই খোৱা নাই বনাই খাব বহুত টেস্টি হয় খাবলে গাড়ীৰ পৰাই আপোনালোকৰ মাজলৈ আহিলো আসলতে ৰাতিপুৱাৰ সময়খিনি মোৰ বহুতখিনিয়ে দৌৰাদৌৰি হয় সো সকলোখিনি কাম কৰি মেলি নিবিৰক খুৱাই আজৰি তাক খুৱাই মেলি আমিও খাই লৈ আহি এতিয়া গাড়ীত বহিছো
যেহেতু অফিস যাব লাগিব আৰু আজি দিনটোত কি কৰোঁ কি নাই বাকিখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰিম সো ভাবিলোঁ আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেন্তে ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল বিনিছ লাইফষ্টাইল আৰু ফ্ৰেণ্ডছ লগতে লাগি থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব সো ফ্ৰেণ্ডছ আজিলৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই বাই টেক কেয়াৰ লাভ ইউ গাইজ